অসম বিধানসভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। অসমত স্থাপন হ'ব 14টা নতুন ৰাজচক্ৰ কাৰ্যালয়। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পুনৰ গঠন হ'ব চক্ৰসমূহৰ সীমা। বৰ্তমান ৰাজ্যৰ 13টা সমষ্টিত নাই সুকীয়া চক্ৰ কাৰ্যালয়। গাঁৱৰ সীমাৰ বিসংগতি দূৰ কৰিবলৈ জিলা আয়ুক্তক দুদিনৰ সময়সীমাৰ চৰকাৰৰ। পৰৱৰ্তী কেবিনেটত হ'ব নাম আৰু ভৌগোলিক পৰিসীমাৰ চূড়ান্ত ঘোষণা। অসমৰ প্ৰশাসনিক ব্যৱস্থাক অধিক খৰতকীয়া আৰু ৰাইজৰ ওচৰ চপাই নিবলৈ ৰাজ্য চৰকাৰে লৈছে এক বৃহৎ পদক্ষেপ। 16 সংখ্যক অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সপ্তম দিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনত ঘোষণা কৰে যে ৰাজ্যত 14টা নতুন ৰাজচক্ৰ কাৰ্যালয় গঠন কৰা হ'ব। সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছত বহু ঠাইত ভৌগোলিক সীমাৰ যি খেলিমেলি হৈছিল তাক স্থায়ীভাৱে সমাধা কৰাই হৈছে এই সিদ্ধান্তৰ মূল লক্ষ্য। বিশেষকৈ ৰাজ্যৰ 13টা বিধানসভা সমষ্টিত বৰ্তমান কোনো স্বতন্ত্ৰ ৰাজচক্ৰ কাৰ্যালয় নাই, যাৰ বাবে সাধাৰণ ৰাইজে ভূমি সংক্ৰান্তীয় সৰু সুৰা কামৰ বাবেও দূৰৈৰ কাৰ্যালয়লৈ ঢাপলি মেলিবলগীয়া হয়। সদনত ভাষণ প্ৰদান কৰি এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে শুনক। এটা প্ৰথম পৰ্যায়ত এটা এছেছমেণ্ট কৰি জিলা উপায়ুক্তসকলক মই দুদিনৰ ভিতৰত আমাক প্ৰস্তাৱ পঠাব কৈছোঁ যে কোনো সমষ্টিৰ গাঁও যাতে MLA এৰিয়াৰ বাহিৰত নাথাকে, যে ৰেভিনিউ চাৰ্কল আৰু LAC টাৰ্মিনাছ হ'ব লাগিব, যাতে কোনো MLA নিজৰ সমষ্টিৰ বাহিৰত যাব নালাগে ৰেভিনিউ চাৰ্কুলৰ কাৰণে। আজিৰ পৰা আমাৰ DC সকলে এই এক্সাৰচাইজটো কৰিব। আমি ক'তো ৰেভিনিউ চাৰ্কুল উইড্ৰ নকৰোঁ। ক'ৰবাত যদি 3টা আছে 3টাই থাকিব, 2টা আছে 2টাই থাকিব, মাত্ৰ গাঁওবিলাক ট্ৰান্সফাৰ হ'ব। আৰু যিকেইটা সমষ্টিত এটাও ৰেভিনিউ চাৰ্কুল নাই সেই সমষ্টিখিনিৰ আমি লিষ্ট উলিয়াইছোঁ। বৰপেটা জিলাৰ পকা বেতবাৰী আৰু চেঙা, বঙাইগাঁও জিলাৰ সৃজনগাম, কাছাৰ জিলাৰ বৰখলা আৰু ধলাই, ধুবুৰীৰ বীৰসিং জৰুৱা। এতিয়া যদি চাউথ চালমাৰাত কিবা ইয়াৰ গাঁও আছে এইখিনিও ধুবুৰীলৈকে ট্ৰেন্সফাৰ হ'ব। ধুবুৰীত বীৰসিং জৰুৱা, ডিব্ৰুগড়ত খোৱাং, গোৱালপাৰাত জলেশ্বৰ, কামৰূপ মহানগৰত চেণ্ট্ৰেল গুৱাহাটী, লখিমপুৰত নাওবৈচা, তিনিচুকীয়াত মাকুম ডিগবৈ আৰু শোণিতপুৰ জিলাত ৰঙাপাৰা, বিশ্বনাথ চাৰিআলিত বিহালী। এই সমষ্টিকেইটাত এটাও ৰেভিনিউ চাৰ্কুল নাই। ইয়াতে আজি আমি সদনত জনাবলৈ পাই ভাল পাইছোঁ যে চৰকাৰে তৎকালীনভাৱে এই গোটেইকেইটা সমষ্টিত এটা এটা ৰেভিনিউ চাৰ্কুল দিবৰ বাবে সিদ্ধান্ত লৈছে। ইয়াৰ ফলত পকা বেতবাৰী সমষ্টিৰ গোটেই গাঁও পকা বেতবাৰী ৰেভিনিউ চাৰ্কুলত আহিব। চেঙা সমষ্টিৰ গোটেই গাঁও চেঙা ৰেভিনিউ চাৰ্কুলত আহিব। ঠিক তেনেকৈ গুৱাহাটীতো 5টা সমষ্টিত 5টা ৰেভিনিউ চাৰ্কুলত 5টা সমষ্টিৰ গাঁও আহিব। কোনো সমষ্টিলৈ অভাৰলেপিং হ'ব নোৱাৰিব। এই এক্সাৰচাইজটো কৰাৰ পিছত কিছুমান সমষ্টিৰ কিছুমান ৰেভিনিউ চাৰ্কুল বহুত ডাঙৰ হৈ যাব আৰু কিছুমান সমষ্টিত কিছুমান ৰেভিনিউ চাৰ্কুল বহুত সৰু হৈ যাব। তাৰ পিছত আমি নেক্সট এক্সাৰচাইজটো কৰিম যাতে সমষ্টিৰ ভিতৰতে সমানুপাতিকভাৱে গাঁওসমূহ প্ৰতিটো ৰেভিনিউ চাৰ্কুলত ভগাই দিয়া যায়। আমি কোনো সমষ্টিৰ পৰা কোনো ৰেভিনিউ চাৰ্কুল উইড্ৰ নকৰোঁ। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে এতিয়া তৎপৰ হৈছে ৰাজহ বিভাগ। সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰিবলৈ জিলা আয়ুক্তসকলক আগন্তুক দুদিনৰ ভিতৰত গাঁৱৰ সীমাৰ বিসংগতিসমূহ দূৰ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে চৰকাৰে। চলিত সপ্তাহৰ কেবিনেট বৈঠকে এই 14টা নতুন ৰাজচক্ৰৰ নাম আৰু সীমা আনুষ্ঠানিকভাৱে অনুমোদন জনাব। চৰকাৰৰ এই নতুন পদক্ষেপে অসমৰ ৰাইজক ভূমিপট্টা, নামজাৰি আৰু খাজানাৰ দৰে গুৰুত্বপূৰ্ণ সেৱাসমূহ নিজৰ সমষ্টিৰ ভিতৰতে অতি সহজে লাভ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।